কাণ্ডৰ বিৰুদ্ধে গোলাঘাট শিৱসাগৰত অব্যাহত আছে প্ৰতিবাদ 20 ডিচেম্বৰত ৰাজ্যজুৰি চাহ বাগিচাসমূহত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আটছাই ইপিনে 6জনকৈ শ্ৰমিক গুলীবিদ্ধ হোৱাৰ ঘটনাৰ পাছতো তিলমাত্ৰ অনুশোচনা নাই বগীধৰা চাহ বাগানৰ মালিক পক্ষৰ শ্ৰমিকক পুনৰ গুলিয়াই দিয়াৰ হুমকি মালিক পক্ষৰ 72 ঘণ্টাৰ পূৰ্বে নুমলীগড় বগীধৰা চাহ বাগিচাত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ দৃশ্য এয়া বোনাছ বিচাৰি যোৱা নিষ্পেষিত বঞ্চিত শ্ৰমিকৰ ওপৰত নিৰ্বিচাৰে গুলীবৰ্ষণ কৰিছিল বাগানখনৰ মালিকদ্বয় সুধীৰ ৰয় আৰু সমীৰ ৰয়ে 6জনকৈ শ্ৰমিক গুলীবিদ্ধ হ'ল 13জনকৈ আহত হ'ল তাৰ পিছতো কিন্তু তিলমাত্ৰ অনুশোচনাও নাই বাগানৰ মালিক পক্ষৰ আকৌ শ্ৰমিকক গুলীওৱাৰ ভাবুকি বাগানৰ মালিকৰ পুলিশেও গৰ্জনা কৰা নাই আইনো গৰ্জনা কৰা নাই মোৰ দুই ভাই আজি জেলত আছে কেলে তাহঁতৰ কি টু হোৱাট ইজ দেয়াৰ অফেন্স কি কৰিছে নিৰ্দোষী টোটালি নিৰ্দোষী মোৰ ঘৰৰ ভিতৰত যদি কোনোবা আহিব মই থাকিলেতো গুলি মাৰি দিলো হয় মই থাকিলেতো গুলি মাৰি দিলো হয় মই নাচালো হয় সব কথা আচলতে এআই প্ৰকৃত চৰিত্ৰ বগীধৰা চাহ বাগানৰ মালিক পক্ষৰ মই থাকিলেতো গুলি মাৰি দিলো হয় মই নাচালো হয় সব কথা বছৰ বছৰ ধৰি শোষণ আৰু তাৰ পিছতো শ্ৰমিকক পশুৰ দৰে ব্যৱহাৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বগীধৰা চাহ বাগানত লকআউট মালিক পক্ষৰ ইপিনে মালিক পক্ষৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ সংবাদমেল পাতি আটছাৰ ঘোষণা 20 ডিচেম্বৰত ৰাজ্যজুৰি হ'ব প্ৰতিবাদ মানৱ অধিকাৰ উন্নয়ন আয়োগতো গোচৰ দিব আটছাই কুকুৰ মেকুৰীৰ দৰে মানুহক গুলিয়াই হত্যা কৰা কাৰ্য আমি কেতিয়াও সহ্য নকৰো মানৱ অধিকাৰ উলংঘন কৰা হৈছে যাৰ কাৰণে আমি মানৱ অধিকাৰ আয়োগত আমি কেছ ৰুজু কৰিবৰ কাৰণে আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শুকুৰবাৰে বগীধৰা কাণ্ডত আহতৰ স্বাস্থ্যৰ বুজ ল'বলৈ গৈ ঘটনাক তীব্ৰ গৰিহণা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ হয় আজি আমি যোৰহাট মেডিকেল কলেজৰ চিকিৎসালয়ত আমি গুলীবিদ্ধসকলক আমি খা খবৰ কৰি আহিছো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আৰু এই ক্ষেত্ৰত চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ ল'বৰ কাৰণে আমি দাবী কৰিছো কেমেৰা পাৰ্চন কৈলাশৰ সৈতে গোলাঘাটৰ পৰা মুস্তাক হুছেইনৰ ৰিপৰ্ট প্ৰতিদিন টাইম